নমস্কাৰ আপোনালোক সকলোলৈকে ছাত্ৰ সন্থাৰ তিৰাশীতম এই সময়তে আমি সকলোৱে একেলগ হৈ অম্বানিতা আৰু মোৰ তৰফৰ পৰা আৰু সকলোৱে আপোনালোকক শুভকামনা জনাইছোঁ, অভিনন্দন জনাইছোঁ। লগতে বৃহৎ অসমীয়া জাতিৰ অৱলম্বন গতিকে খিলঞ্জীয়াসকল আমি সকলোৱে একগোট হৈ বিভাজিত এখন অসম আমি এনেদৰে আগবঢ়াই লৈ যাব লাগিব, সুদৃঢ় হৈ থাকিব লাগিব, সবল হৈ থাকিব লাগিব। আমাৰ যিমানে বিভাজন হ'ব সিমানেই বাহিৰা শক্তিয়ে অপশক্তিয়ে বুজি পাব। গতিকে আমি সকলো একগোট হৈ থাকি আমি ককাই ভাই বাই ভনীৰ দৰে সকলোৱে আগবাঢ়ি গ'লে আমাৰ নিশ্চয় অসমখনে আৰু অসমীয়া জাতিটোৱে এটা বিশেষ পৰিচয় গোটেই বিশ্ব দৰবাৰত লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আমাৰ জাতীয় পৰম্পৰা ঐতিহ্য আমাৰ সাজ সজ্জা খাদ্যভাস সকলোখিনি মিলাই আমি সকলোৱে যাতে একেলগে কাম কৰি যাব পাৰোঁ, সেইটোৱে আমাৰ সকলোৰে আজি উদ্দেশ্য হওক আৰু আমি সেইটোৱে অংগীকাৰ গ্ৰহণ কৰোঁ। ধন্যবাদ। ইমান ধুনীয়া ৰাখি দে যোৱাৰ পিছত দিয়ে আপুনি দিয়ক। আমাৰ আজি সদৌ সমুদ্ৰৰ ছাত্ৰ ছাত্ৰী আছে শিক্ষা দিৱসৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ আজি সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰা আমাৰ দুগৰাকীকৈ আমাৰ প্ৰধান আমাৰ বিশিষ্ট তথা আমাৰ গৰিমা বাইদেউ সকলোৱে চিনি পায়, আমাৰ নিবেদিতা বাইদেউ আমাৰ সকলোৱে চিনি পায়। আমাৰ সন্মানৰ প্ৰতি ৰক্ষা ৰাখি তেওঁলোকে আজি উপস্থিত হৈছে। আমাৰো খুব ভাল লাগিছে। গোটেই উত্তৰ সমাজ আজি গোটেই অসম দেখিব আৰু ইয়াৰ পিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাৰ মুখ্য অতিথি আমাৰ প্ৰফেছৰ হাজৰিকা ডাঙৰীয়া আহি আছে। গতিকে আমি সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ আৰু আমাৰ অনুষ্ঠান পৰ্যন্ত হোৱাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আমি
আমাৰ ইতিহাস সেয়াই আমাৰ পৰিচয় বুৰঞ্জীৰ পাতাও নহল খদিতাও অস্তিত্ব নাথাকিল আমাৰ অসমীয়াইৰে সন্তান হৈও ৰলোগী মাহীয়াৰে কৃষ্টি অসমীয়াইৰে সন্তান হৈও ৰলোগী মাহীয়াৰে কৃষ্টি আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ